চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে টাইটেল আৰু থাম্বনেইল লিখি গম পাইছে আজি ব্লগটো কিহৰ ওপৰত হ'ব গৈ আছে। তো অলপ বেছি দেৰি নকৰি ব্লগটো আমি আৰু এইটো মানে ব্লগ মই বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ, কিন্তু মানে মনৰ জোচটো অহা নাছিলে। আজি ফাইনেলি আহিছে আৰু আজি ছানডে হয়। ছানডে কিয় বনাব পাৰোঁ মানে থাকে ন মিষ্টাৰ, তেখেতে অলপ সহায় কৰি দিব পাৰিব, সেইটো কাৰণে আজি মই ব্লগটো বনাব লৈছোঁ এইটো। আৰু এতিয়া যাওঁ বজাৰলৈ আৰু যি ভাবি থৈছোঁ মানে মই প্লেনিং কৰি কি বনাম বুলি, সেইমতে পালে হয় বস্তুখিনি ন পাম চাগে। বজাৰ সোনকালে গ'লে সোনকালে পাম ব'লা। আমি ওচৰৰে এখন বজাৰলৈ গৈ আছোঁ। আমাৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব চাগে ন? 1 কিলোমিটাৰমান হ'ব। ITI বজাৰ। চানডে অলপ লোকেল বস্তু পায় নেকি, তাকে চাব আহিছোঁ। সোনকালে আহিলে মানে পায়, এতিয়া বাজিলে 10টামান, আমি নাপামেই চাগে। আৰু আজিকালি লোকেলৰ নামত মানে এইবিলাকে বেচে আৰু মানে লোকেল নাপায় লোকেল বুলি কয় সেইবুলি, কিন্তু মানে নহয় আৰু লোকেল ঘৰৰ নিচিনা লোকেল ইন দ্য চেন্স কি মানে অৰ্গেনিক, মানে সেইটো ক'ব বিচাৰিছোঁ। বাকী চব লোকেলে হয়, ইয়াতে উৎপাদন কৰা হয় ন। নগাঁৱতো শাক পাচলিটো বহুত হয়, সাৰ বেছি দিয়া ন সেইটো। আৰু ঘৰুৱা হ'লে মানে ইমান আৰু মানে কমাৰ্চিয়েল পাৰ্পাছত নকৰাবিলাকে আৰু। পালোহি আমি ITI বজাৰ। অঁ মোনা পাহৰিলোঁ আনিব। ইয়াত বস্তু লওঁ, চাই লওঁ। কিছুমান বস্তুটোতো আছেই ঘৰত, যদি মোনাৰ প্ৰয়োজন নালাগে নহ'লে মোনা হৈ আছে ঘৰত। আহি পালোহি আমি বজাৰ। ৰঙালাও কেনেকে? 10 টকা। আমাৰ বজাৰ কৰা হৈ গৈছে ইয়াত। যি বস্তু বিচাৰিছিলোঁ মই সেইখিনি নাই পোৱা। এতিয়া বেলেগ এখন বজাৰলৈ যাওঁ, নেহেৰুবালি বুলি, তাত যদি পাওঁ লৈ আহোঁ ন। তালৈকে ব'লা। এতিয়া নাপালোঁ, ইয়াত আধাখিনি বস্তু ইয়াত পোৱাই নাই, দেৰিকৈ আহিছে। এইখনে হৈছে নেহেৰুবালি বজাৰ। পালোঁ ন। এতিয়া গৈ আছোঁগৈ আমি বজাৰৰ পৰা। মই যি বস্তু বিচাৰিছিলোঁ সেইখিনি পালোঁ যেনিবাতে, কেইটামান, গোটেইখিনি নাপালোঁ বাৰু, তথাপিতো পালোঁ আৰু সেইখিনি বা মেনেজ হৈ যাব। এতিয়া জল্দি যাওঁ ব'লা। পাৰিলোঁ সৰু গলি যে, দুটা গাড়ী ক্ৰছ কৰিবলৈ দিগদাৰ। ঘৰ আহি পালোহি বজাৰৰ পৰা। এতিয়া আৰু জল্দিকৈ বনোৱা ষ্টাৰ্ট কৰি দিওঁ আৰু। এইখিনি বস্তু ৰেডি কৰি লৈছোঁ এতিয়া পিটিকাৰ কাৰণে। এতিয়া ষ্টাৰ্ট কৰি দিওঁ, দেৰি হৈ যাব নহ'লে। প্ৰথমতে বইল হ'ব লগা বস্তুখিনি এটা কুকাৰত একেলগে বইল কৰি দিওঁ। মাছটো এনেকৈ পাতত দি দিওঁ এতিয়া মজাছে। ইয়াৰ লগত মাংসখিনিটো দি দিওঁ, তেতিয়া ভাল হ'ব। প্ৰথমতে ভুল পুৰি লওঁ, কৰ্দৈ। বেঙেনা পুৰিলে মানে ইয়াতে এনেকৈ নহৰু ভৰাই দিব লাগে,
আমাৰ ৰেডি হৈ গ'ল, পুৰা চুৰা চব যোগাৰ কৰি ল'লোঁ। এতিয়া পিটিকাখিনি বনাব আৰম্ভ কৰি দিওঁ। তাৰ আগতে মিষ্টাৰক মাতি লওঁ মই, কাৰণ ৰেকৰ্ডিং কৰি দিবলৈ তেওঁ লাগিব, তেওঁ বাহিৰলৈ গৈছে। প্ৰথমে আৰম্ভ কৰিম আলু পিটিকাৰ পৰা, কাৰণ আলু পিটিকা আমাৰ চবৰে ফেভৰেট। সৰুৰ পৰা চাগে আলু পিটিকা আমি কিমান খাইছোঁ ঠিকনা নাই। ইয়াতে অলপ দিম পিঁয়াজ, অলপ দিম গোটা জলকীয়া, অলপ দিম ধনিয়া। আৰু ইয়াতে দি দিম মই এডোখৰ কণী আৰু আলুৰ পিটিকা। এয়া আলু আৰু কণীৰ পিটিকা মোৰ ৰেকৰ্ডিং কৰা নহ'ল। এতিয়া বনাম কাচকলৰ পিটিকা। কাচকলটো ফাৰ্ষ্টতে বইল কৰি লৈছোঁ, আৰু ইয়াত দিম অলপ পিঁয়াজ, অলপ কেঁচা জলকীয়া, অকণমান নিমখ, অলপ ধনিয়া। ঘৰৰ তেল অলপ আছিলে, এয়া দি দিছোঁ। যেতিয়া লোকেল তেল দিওঁ ইয়াৰ বহুত এটা ধুনীয়া টেষ্ট আহে। এতিয়া লৈছোঁ ৰঙালাও, ইয়াতে দিম অলপ ধনিয়া, অলপ নিমখ, অলপ পিঁয়াজ আৰু অলপ জলকীয়া। ইয়াতে দিম আৰু অলপ মান ধনিয়া। এইকেইটা লৈছোঁ একেবাৰে কম পৰিমাণৰ পটল। ইয়াতো একেই ইনগ্ৰিডিয়েণ্টছবিলাক দিম, পিঁয়াজ, তেল, নহৰু, জলকীয়া। নহৰু ক'ত গ'ল? এয়া হৈছে কলডিল। আগৰ পিটিকাবোৰৰ দৰে ইয়াতো জোখৰ মতে নিমখ দিছোঁ, তেল দিছোঁ, জলকীয়া, পিঁয়াজ তেনেকৈ পিটিকিছোঁ। দিবই, তেল নিদিলে একেবাৰে ইয়াৰ হয়। এতিয়া বনাম তিতা কেৰেলা আৰু আলুৰ এটা পিটিকা। এতিয়া বনাম মেথি আৰু আলুৰ এটা পিটিকা। ইয়াতে লৈছোঁ এবাৰ দোৰোণ বন, দিম অলপ নিমখ আৰু আলু। আৰু আজি মোৰ নেক্সট পিটিকাটো হৈছে বেঙেনাৰ পিটিকা। ইয়াত বেলেগ পিটিকাবিলাকৰ নিচিনাকৈ অলপ ধনিয়া, অলপ আদা, কেঁচা জলকীয়া, কুটি ৰখা পিঁয়াজ আৰু কেঁচা মিঠাতেল দিছোঁ। আৰু এইটো পিটিকা হৈছে পুৰা কৰ্দৈ পিটিকা। আৰু আমাৰ নেক্সট পিটিকাটো হৈছে কেপচিকামৰ পিটিকা। কেতিয়াবা কেপচিকাম পুৰি পিনে খাই পাইছেনে আপোনালোকে? খাই চাবচোন, ভাল লাগে। এতিয়া বনাব লৈছোঁ আমি পাতকচুৰ পিটিকা। ইয়াতে বিলাহী, নেমু টেঙা অলপ চেপি দিছিলোঁ, তেনেকৈ পিটিকিছিলোঁ এয়া। এতিয়া বনাম আমি সৰু মাছৰ পিটিকা। ইয়াত নিমখ দিয়া হৈছিলে অলৰেডি, গতিকে অকণ এনেকৈ সানি দিওঁ। মই জলকীয়া ইয়াতে দি দিছিলোঁ, লগতে সানি দিওঁ। দালি, এতিয়া বনাম আমি দালি পিটিকা। এতিয়া বনাম ভেন্দিৰ পিটিকা। এয়া হৈছে পুৰা জলফাই পিটিকা। এইটো হৈছে কাঠআলুৰ পিটিকা। বনাব লৈছোঁ এতিয়া কাঠআলুৰ পিটিকা। ইয়াতে দিম সোৱাদ অনুসৰি অলপ নিমখ আৰু দিম অলপমান ধনিয়া। এতিয়া একেবাৰে শেষত বনাব লৈছোঁ নামচিঙৰ পিটিকাটো। তাৰ কাৰণে লাগিব মেইন ইনগ্ৰিডিয়েণ্টছ নামচিং। ইয়াতে দিম বিলাহী, এডোখৰ আলু। হৈছে নামচিং, বিলাহী আৰু আলু। হৈ গ'ল আমাৰ পিটিকা ৰেডি। এতিয়া আমি ভাত খাওঁ। এতিয়া টেষ্ট কৰোঁ এই মাছৰ পিটিকাৰ পৰা। মাছৰ পিটিকা এজ ইউজুৱেল ভাল হয়ে খাবলৈ। এতিয়া বাকীবোৰ টেষ্ট কৰোঁ। অলপ কচু, অকণমান বেঙেনা পিটিকা টেষ্ট। অলপ কচু পিটিকা। গোটেই পিটিকাবোৰ টেষ্ট কৰিছোঁ, অলপ হ'লেও গোটেইবোৰ বিৰাট টেষ্টি হৈছে। পুৰি পিনে খালে বহুত ভাল লাগে পিটিকা। আৰু একেবাৰে ফেভৰেট হৈছে মোৰ বেঙেনাৰ পিটিকাটো আৰু নামচিংটো। তো আজি ভিডিঅ'টো মই ইয়াতে সামৰোঁ। এতিয়া খাওঁ। কেমেৰামেনৰো বহুত ভোক লাগি আছে।
বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ খোৱা। তেন্তে আজি ভিডিঅ'টো মই ইয়াতে সামৰি দিছোঁ। বাই বাই।